তুমি যেন পপিয়া তৰা আকাশৰ বুৱতিলো Red FM Love Story Rj-Pahi Huide Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজিও এখন চিঠি হাতত তুলি লৈছোহি আৰু আজি চিঠিখন পঠিয়াইছে ৰেশমা বেগমে গোলাঘাটৰ পৰা চ' আজি আমি শুনিম ৰেশমা বেগমৰ লাভ ষ্টৰী আৰু তেওঁ নিজৰ ষ্টৰীটিৰ নামো দি পঠিয়াইছে পাহৰিব নোৱাৰা এটি স্মৃতি তেওঁ লিখিছে হাই পাহিবা ভালনে আপোনাৰ মই আপোনাৰ প্ৰগ্ৰাম শুনি বহুত ভাল পাওঁ মই প্ৰতিটো এপিছডে শুনো আপোনাৰ মাতটো বৰ ভাল লাগে পাহিবা মোৰ নাম ৰেশমা বেগম মই গোলাঘাট হিন্দী স্কুল চাৰিআলিত থাকো মই আগত এবাৰ ফেচবুকত মোৰ কাহিনীটো শ্বেয়াৰ কৰিছিলো হয়তো আপুনি সময় নাপালে সেইবাবে মই এইবাৰ চিঠিৰ জৰিয়তে মোৰ প্ৰেম কাহিনীটি আপোনালৈ লিখি পঠিয়াইছো বৰ্তমান মই BA 6 ছেমিষ্টাৰত পঢ়ি আছো মোৰ কাহিনীটো আজি 5 বছৰ আগৰ কথা তেতিয়া মই ক্লাছ 10ত পঢ়ি আছিলো পাহিবা মই মোৰ কাহিনীটোৰ এটা নামো দিছো নামটো হ'ল পাহৰিব নোৱাৰা এটি স্মৃতি এতিয়া মোৰ কাহিনীটো লৈ আহিছো মই মোৰ ঘৰৰ অলপ ওচৰতে টিউচন লৈছিলো আৰু আমাৰ ক্লাছৰ ওচৰতে এখন দোকানৰ সন্মুখত বহুত ল'ৰাৰ আড্ডা হৈ থাকে আৰু ক্লাছলৈ অহা ছোৱালীবিলাকক বৰকৈ জুকাই থাকে এদিন সেই ল'ৰাবোৰৰ মাজৰে এজনে মোক জুকালে আৰু ক'লে ও মন্ডে 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 মাতে নি দিয়া বিৰাট লেবেল দে ও মন্ডে ইমান ধুনীয়াকে ক'ত যোৱা আমাকো অকমান চাবা আৰে ঘুৰি দিয়া বেবি ঘুৰি দিয়া মাতে নি দেইছ মোৰ কথাষাৰ শুনি বহুত খং উঠিল আৰু মই অলপ আগলৈ গৈ ল'ৰাজনক খঙত গালি পাৰি দিলো কি হ'ল কি কৈ আছিলা একো কোৱা নাই তো কি কলো এই দিনৰ দিনটো যে ইয়াতে তলকে যে ঘূৰি ফুৰি আৰু দোকানত থিয় হৈ পেলাই বিড়ি হুপি চিগাৰেট হুপি যে এইবোৰ যে কৰি আছা তোমালোকে মানে এই যে মহান কামটো কৰি আছা ছোৱালী জোকোৱাৰ কামটো কি পৃথিৱীখনত কৰিবলগীয়া কাম একো নাই ৱৰ্থলেছ নেকি আৰু দেখাতো চাকলটো পুৰা লাগিছে ৱৰ্থলেছ বুলি কৰিবলৈও কাম একো নাই আৰু যদি কৰিবলৈ একো কাম নাই কাম এটা হাতত ল'ব নোৱাৰা অসভ্য অভদ্ৰ কথা ক'বলৈ ঠিকেই শিকিছা কাম এটা কৰি দিব নাজানা হাত ভৰি আছে তোমালোকৰ দৰে মানুহবোৰৰ কাৰণে ৰাস্তা পাৰ হৈ যাবলৈ চিন্তা আমাৰ নেক্সট টাইম কিন্তু কৰিছো এইবোৰ ফাল্টু বিক্ৰী নকৰিবা আৰু যদি কৰিবলৈ কাম আছে ভাল কাম এটা হাতত লোৱা ফাল্টু পাহিবা মই কিয় নাজানো সেই সময়ত ইমান বেছি খং কৰিলো মই ধমকি দি ক্লাছলৈ সোমাই গলো মই ক্লাছৰ পৰা ওলাই আহি দেখো সেই ল'ৰাজন ৰখি আছে মই একো নোকোৱাকৈ আৰু নেদেখা ভাও ধৰি ঘৰলৈ গুচি আহিলো সেই দিনাৰ পৰা ল'ৰাজনে মোক দেখিলে প্ৰায় মাতিবলৈ চেষ্টা কৰে কিন্তু মই তেওঁক ইগনোৰ কৰো তেনেকৈ মোৰ HSLC পৰীক্ষা পালেহি মই মোৰ পৰীক্ষা দি পেহী ঘৰ গৈছিলোগৈ আৰু মই তাত বহু দিন থাকিলো মই যেতিয়া পেহী ঘৰৰ পৰা আহিলো তেতিয়া মায়ে ক'লে যে এটা ফোন নম্বৰৰ পৰা বৰকৈ মোক বিচাৰি ফোন কৰিছিল মই নম্বৰটো চাই থৈ দিলো কিয়নো মোৰ প্ৰায় স্কুলৰ লগৰীয়াবোৰৰ ওচৰত মোৰ নম্বৰটো আছিল মই মোৰ কোনোবা লগৰ হ'ব বুলিয়ে ভাবি থৈ দিলো তেনেকৈ দুদিনৰ পিছত মোৰ HSLC পৰীক্ষাৰ ৰিজাল্ট দিলে মোৰ পৰীক্ষা ভাল হ'ল প্ৰথম স্থান আৰু ইতিহাসত লেটাৰ নম্বৰ পালো সেইদিনা সন্ধিয়া প্ৰায় 7:15 মানত মাৰ ফোনত মোক বিচাৰি কোনোবাই ফোন কৰিলে মায়ে মোক ফোনটো দি ঘৰৰ আলহীক লৈ ব্যস্ত হৈ পৰিল মই ফোনটো লৈ ঘৰৰ বাহিৰত আহি কথা পাতিলো হেল্ল' হয় কোনে কৈছে কোনে কৈছো বাদ দিয়া বাৰু তোমাৰ ৰিজাল্ট ক'বা নেকি ৰিজাল্ট ভাল হৈছে ফাৰ্ষ্ট ডিভিজন পাইছো আৰু হিষ্ট্ৰীত লেটাৰ ৱাহ বঢ়িয়া কংগ্ৰেটছ থ্যাঙ্কস কিন্তু কোনে কৈছে বাৰু বাদ দিয়া আৰু কৈছো আৰু কোনোবাই ফোন কৰিছে যেতিয়া তোমাক ৱেল উইচাৰ টাই হ'ম না সেইকাৰণে ফোনটো কৰিছো ৱেল উইচাৰৰ নামটো মই জানিব বিচাৰিম নালাগে দিয়া এইটো ইমান দৰকাৰী নহয় বাৰু বাইদেউ পাৰ্টি নিদিয়া নি পাৰ্টিটো চলি আছে এটা কাম কৰক আপুনিতো নিজৰ পৰিচয় নিদিলে ঘৰলৈকে আহি যাওক চিনাকিও হ'ম পাৰ্টিও খাই যাব আচ্ছা মই ৰাখো এতিয়া ৰাখানি বাই অ'কে বাই 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 সেইখিনি সময়তে মায়ে মোক মাত দিলে আৰু মই ফোনটো কাটি ভিতৰলৈ সোমাই আহিলো নাজানো পাহিবা সেই ল'ৰাজন কোন আছিল ক'ত মোৰ নম্বৰ পালে মই একো গম পোৱা নাছিলো সো আজি আমি শুনিম ৰেশমা বেগমৰ লাভ ষ্টৰী পাহৰিব নোৱাৰা এটি স্মৃতি আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী পিছে আপুনিও আপোনাৰ ষ্টৰী চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব এড্ৰেছটো ফেচবুকত আছে আৰু মোৰ ফেচবুক পেজ হৈছে ৰেড এফএম Rj-Pahi তাত আপুনি গোটেই ডিটেইলছ পাই যাব আৰু যদি আপুনি ইনষ্টাগ্ৰামত মোক ফলো কৰিব বিচাৰে মোৰ আইডি হৈছে Rj-Pahi তাত আপুনি মোক পাব আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @Rj-Pahi Red FM 93.5 Red FM बजाते रहो Red FM
Love Story Rj-Pahi Huide Super Hits 93.5 Red FM was opener Rj-Pahi Huni ase apuni weekend special show Red FM Love Story Aji ami huni asu Reshma Begumor love story Pahori Bonwara eti smriti ইতিমধ্যে আমি গম পালো যে টিউশনলৈ যাওঁতে লৰা এজনে কমেন্ট কৰাত তেওঁ লৰা এজনক খং কৰিলে আৰু মেট্ৰিকৰ পিছত এটা আননোন নম্বৰৰ পৰা ৰেশমালৈ কল আহিলে বাট শি ডাজন্ট নো হু হি ইজ আগলে লিখিছে তেনেকৈ দিনবোৰ পাৰ হৈ গল মই মোৰ কলেজীয়া লাইফ বহুত ফুৰ্তিৰে পাৰ কৰিলো আমাৰ গোলাঘাটৰ এইচপিবি গাৰ্লছ কলেজত নাম লগালো তাত এনসিসিৰ সুবিধা আছিল মোৰ লগত এগৰাকী বহু দিনৰ চিনাকি ছোৱালী এজনীও নাম লগাইছিল আমাৰ কলেজত আৰু আমি দুয়োজনে একেলগে এনসিসিও লৈছিলো আৰু আপুনিটো জানে নহয় এনসিসিত বৰকৈ ক্যাম্প কৰিব লাগে এদিন হঠাতে এনসিসিৰ মেমে আমাক দুয়োজনীকে মাতি পঠালে আমি দুয়োজনীয়ে মানে মই আৰু প্ৰিয়ংকা মেমৰ ওচৰত গৈ গম পালো যে আমাৰ কলেজৰ পৰা পিআৰডি ক্যাম্পৰ কাৰণে তিনিজনী ছোৱালী পঠিয়াব লাগিব আৰু মেমে প্ৰিয়ংকা মুক আৰু আনজনী লগৰী স্বপ্নক পঠিয়াবলৈ সিদ্ধান্ত ললে আমি বহুত ফুৰ্তিত জপিয়াই উঠিলো কিয়নো গোটেই কলেজৰ 457 টা ছোৱালীৰ ভিতৰত আমাক সিলেক্ট কৰিছিলে আমি লৰালৰিকৈ ঘৰ গৈ কাপোৰ কানি সকলো বস্তু সামৰি ঠিক কৰি পিছদিনা ৰেডি হৈ গলো পিআৰডিৰ প্ৰথম ক্যাম্পটো বেছি দূৰত হোৱা নাছিল ক্যাম্পটি হৈছিলে ফৰকাটিঙত আৰু ক্যাম্পটি আছিলে 12 দিনীয়া তাৰ পিছত যদি ফৰকাটিঙত সিলেকশন হয় তেন্তে আমি শিলঙত যাব লাগিব দ্বিতীয় ক্যাম্পৰ বাবে আৰু যদি তাতো সিলেক্ট হও তেতিয়া হলে তৃতীয় ক্যাম্পৰ বাবে আমি যাবলৈ পাম দিল্লীলৈ আমি প্ৰথম ক্যাম্প কৰিবলৈ বহুত ফুৰ্তিত গৈছো তাত আকৌ পাহিবা দিনত মানে ট্ৰেইনিঙৰ সময়ত ফোন লগত ৰাখিব নিদিয়ে সেইদিনা ক্যাম্পৰ দ্বিতীয় দিন আছিল ৰাতি 11 মান বজাত মোৰ ফোনটো বাজি উঠিল মই হঠাৎ গম পাই প্ৰিয়ংকাক কলো মোৰ ফোনটো ৰিসিভ কৰিবলৈ মই প্ৰিয়ংকাক তেনেকৈ কৈ আকৌ টোপনি গলোগৈ অলপ পিছত প্ৰিয়ংকাই টোপনিৰ পৰা উঠাই ফোনটো কাণত মুখ দি দিলে মই মাত লগালো হেল্ল হেল্ল তোমাৰ বহুত টোপনি আছে ন টায়াৰ্ড হৈ টেনচন লৈছে টোপনি ধৰিছে কোনে কৈছে মই তোৰ ফ্ৰেণ্ড হয় বাট নামটো জানিব নালাগে দে ইম্পৰ্টেণ্ট নহয় ফ্ৰেণ্ড হয় যদি ফ্ৰেণ্ডৰ নামো থাকে ন হ'ব দিয়া তো বহুত ভাগৰ লাগিছে ন টোপনি ধৰিছে ন কোন হয় বাৰু কোনে কৈছে বাদ দিয়া নামটো দৰকাৰ নাই তুমি ঠিক আছে দিয়া পাছত কথা পাতো তেতিয়াহ'লে ওকে বাই বাই পাহিবা মই লৰাজনক বহুত বাৰ সুধিলো কিন্তু তেওঁ নামটো নকলে আৰু মই লাগি নাথাকি ফোনটো কাটি দিলো ফোনটো কাটি উঠি মই সাইলেন্ট কৰি আকৌ শুই গলো সো এটা আননোন নম্বৰৰ পৰা ৰেশমালৈ বৰ কল আহিছে ক্যাম্পত লৈও আহিলে আৰু মেট্ৰিকৰ ৰিজাল্টৰ পিছতো আহিছিলে সো হু ইজ দিস গাই জানিবলৈ অকমান অপেক্ষা কৰক 93.5 Red FM बजाते रहो Red FM Love Story Rj-Pahi Huide Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি Red FM Love Story আজি আমি শুনি আছো ৰেশমা বেগমৰ লাভ ষ্টৰী পাহৰি বনোৱাৰা এটি স্মৃতি ইতিমধ্যে আমি গম পালো যে ৰেশমা গৈছে ফৰকাটিঙলৈ ক্যাম্পৰ বাবে আৰু তাতে এটা আননোন নম্বৰৰ পৰা তেওঁলৈ কল আহিছিলে বাট তেওঁ বেছি এন্টাৰটেইন নকৰি নিশা ফোনটো সাইলেন্ট কৰি শুই থাকিলে আগলৈ ৰেশমাই লিখিছে নেক্সট ডে ট্ৰেইনিঙত বিজি হৈ গলো ফোনটো ৰুমতে থৈ গৈছিলো দিনটো ট্ৰেইনিঙতে থাকি সন্ধিয়া ৰুমলৈ গৈ ফোনটো চালো দেখিলো 149 টা মিছ কল আৰু ঘৰৰ পৰা দুটা মই প্ৰথমতে মাক ফোন কৰি ললো আৰু পিছত সেই নম্বৰটোত মিছ কল দিলো মই মিছ কলটো দিয়াৰ লগে লগে মোৰ সেই নম্বৰটোৰ পৰা ফোন আহিল মই ভয় খাই গলো আৰু ভয়ত ফোনটো প্ৰিয়ংকাক দি দিলো প্ৰিয়ংকাই ফোনটো ৰিসিভ কৰি মই বুলিয়ে কথা পাতিলে বাট লৰাজনে ডাইৰেক্টলি কলে যে প্ৰিয়ংকা ৰেশমা নহয় আৰু হি ফোনটো কাটি দিলে তেনেকৈ আমি ফোনটো ৰাখি ভাত খাবলৈ গুচি গলো আমি ভাত খাই আহি বহু সময় ছোৱালীখিনিয়ে কথা পাতি আছিলো ৰাতি 10:30 মান বজাত আমি বিছনাত গলো মই আকৌ ফোনটো চেক কৰিলো আৰু দেখিলো বহুতটা মিছ কল এইবাৰো প্ৰায় 45 টা মান মিছ কল আছিল একে নম্বৰৰ পৰা মোৰ বহুত খং উঠিল মই তেওঁক ফোন কৰি বহুত ধমকি দিলো আৰু কলো নেক্সট টাইম যাতে ডিস্টার্ব নকৰে তেনেকৈ কৈ মই ফোনটো সুইচ অফ কৰি দিলো সদায় দৰে ৰাতিপুৱাৰ পৰা দিনটো আৰম্ভ হল মই পাহৰি গলো যে মোৰ ফোনটো অফ হৈ আছিল দুপৰীয়া ভাত খাই থাকোতে মনত পৰিল যে মই ফোন অনেই কৰা নাছিলো জানি পাহিবা ফোনটো অন কৰাৰ লগে লগে আকৌ সেই নম্বৰটোৰ পৰা মোলৈ ফোন আহিলে মই ৰিসিভ কৰিলো হেল্ল হেল্ল বহুত খং উঠিছে ফোন চোন অফ কৰি থৈ দিছে যে উঠিব নালাগে নেকি
নাই মই ক'লো মই তোমাক একো ডিষ্টাৰ্ব নকৰিছো প্ৰথমেতো আপুনি নিজৰ নাম নকয় মোৰ নামটোৰ লগত ইমান ইম্পৰ্টেণ্ট নহয় বাৰে বাৰে কৈ আছো তুমি ইমান দিগদাৰ পাইছা যে মই কৈ দিম বাৰু একো নাই বেয়া পামেই দিগদাৰ পামেই ন নিজৰ নাম নকয় চিনাকি নিদিয়ে দেন আকৌ ইমানখিনি মিছ কলছ ঠিক আছে মই আজি তোমাক নামটো কৈ দিম খালি তোমাক মই ৰাতি ফোন কৰিম এতিয়া নকওঁ তুমি খালি মোৰ ফোনটো ৰিচিভ কৰিবা আকৌ চিন্তা কৰিব নালাগে মই তোমাক ভালকে চিনি পাওঁ আৰু একো ডিষ্টাৰ্ব নকৰোঁ তোমাক মই ৰাতি মই কৈ দিম ফোনটো ৰিচিভ কৰিবানে দেখা যাব নহয় যদি ৰিচিভ নকৰে সদায় এনেকে মিছ কল দি থাকিম ফোন কৰি ডিষ্টাৰ্ব কৰিম কিন্তু ঠিক আছে বাই টেক কেয়াৰ ময়ো বুলি কৈ ফোনটো কাটি ফিল্ডলৈ গুচি গলো এইখিনিতে এটা কথা ক'ব বিচাৰিম যদি আপুনিও এনেকুৱা কিবা এটা কাম কৰি আছে কাৰোবাক যদি আপুনি তেনেকৈ ডিষ্টাৰ্ব কৰিছে ডোন্ট ডু ইট ইফ ইউ ৱান্ট টু টক টু সামৱান ডিৰেক্টলি কথা পাতক এতিয়া আৰু সেই যুগ নাই যে আপুনি মিছ কল মাৰি থাকিব কোনোবাই আপোনাক এণ্টাৰটেইন কৰিব ৰাইট ইউ হেভ টু আণ্ডাৰষ্টেণ্ড আৰু এনেকৈ হয়তো ডিছৰেচপেক্টহে আহি যাব মানুহৰ খং উঠিব বিতৃষ্ণা হ'ব বেয়া পোৱা পুই হ'ব চ' ডিৰেক্টলি কথা পাতক ইফ ইটছ এ য়েছ ইটছ য়েছ ইফ ইট ইজ এ নো ৰেচপেক্ট ডেট অলছ' বাট কেতিয়াও কাৰোবাক ডিষ্টাৰ্ব নকৰিব আগলৈ কি হয় এই লাভ ষ্টৰীত জানিবলৈ শুনি থাকক ইউ কেন ফ'ল' মি অন ফেচবুক মই ফেচবুকত আছো এজ ৰেড-এফ-এম Rj-Pahi আৰু তাতে এড্ৰেছটি আছে চ' আপুনি চিঠিৰ জৰিয়তে আপোনাৰ লাভ ষ্টৰীজসমূহ পঠিয়াব পাৰে আৰু মই ইনষ্টাগ্ৰামত আছো এজ Rj-Pahi আৰু উভতি আহিব জানিবলৈ যে আজি লাভ ষ্টৰীত কি হয় 93.5 ৰেড-এফ-এম বজাতে ৰহক ৰেড-এফ-এম লাভ ষ্টৰী Rj-Pahiৰ সৈতে Super Hits 93.5 Red FM and welcome back to Weekend Special Show Red FM Love Story. মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো ৰেশমা বেগমৰ লাভ ষ্টৰী পাহৰিব নোৱাৰা এটি স্মৃতি ইতিমধ্যে গম পালো যে এটা নম্বৰৰ পৰা ৰেশমালৈ বহুত ফোন আহি আছে বাট ল'ৰাজন কোন হয় এতিয়ালৈকে তেওঁ ডিছক্লোজ কৰা নাই বাট ফাইনেলি ওৱান ইভিনিং হি ছেড যে নিশা তেওঁ ক'ব যে তেওঁ কোন হয় আগলৈ ৰেশমাই চিঠিখনত লিখিছে সন্ধিয়া প্ৰায় 9:30 মান বজাত মোৰ ফোনটো বাজি উঠিল অলপ ফ্ৰেণ্ডছৰ পৰা আঁতৰি আহি মই আৰু প্ৰিয়ংকাই ফোনটো ৰিচিভ কৰিলো হেল্ল' ৰিচিভ কৰিলা কৰিলো কাৰণটো শুনিব পাৰিছা ভয়ত ৰিচিভ কৰিছা নে এনে অনুভূতিত ৰিচিভ জানিবৰ মনত তুমি কোন হয় আচলতে নাজানিলে কি হ'ব মোক কোৱাচোন নাজানিলে মানে অশান্তি এটা কৰি আছা ন তাতকে এটলিষ্ট মই গমটো পাওঁ যে কোনে কৰি আছে তাৰমানে তুমি দিনটোত মোৰ চিন্তা কৰা তাৰমানে দুবাৰ তিনিবাৰ হ'লেও বোল ল'ব কিবা প্ৰথমতে চিনাকি দিয়া সুধা মই তোমাৰ খুব ভালকে চিনি পাওঁ তোমাক আচলতে সেইটো কলা আৰু মোৰ নামটো ডিম্পু অদ্ভুত নিচিনা লাগিছে নি নামটো সঁচা কথা কৈছে মোৰ নাম ডিম্পুৱে হয় নাই একো লগা নাই এতিয়া তুমি সুধিবা তোমাৰ নামৰ কোনোবাক চিনি পাওঁ নেকি নোপোৱা এতিয়া তুমি সুধিবা যে ক'ত থাকা মই থাকো তোমাৰ ঘৰৰ ওচৰতে একেবাৰে ঘৰৰ ওচৰত কোনখিনি বুলি নুসুধিবা মই এতিয়া নকওঁ তোমাক চব কথা আজিয়ে জানিবা নেকি তুমি কিবা সাঁথৰ খেলি আছা নেকি মানে যে কথাবোৰ যে এনেকে যে দি আছা মানে আনচাৰবোৰ সাঁথৰ বুলি নহয় চব যদি আজিয়ে পাতি শেষ কৰি থওঁ কাইলৈ কি পাতিম তাৰমানে মই কাইলৈও তোমাক ফোন কৰিম পাছত বাকী কেম্পত কেনেকুৱা কেম্প এয়া পুৰা ট্ৰেইনিং চলি আছে হাৰ্ড কোৰ ট্ৰেইনিং গম পাইছো তুমি চাগে টায়াৰ্ড হৈ গৈছা বহুত বেছি ঠিক আছে তেতিয়াহ'লে এতিয়া গুড নাইট মই শুব যাওঁ তেন্তে ঠিক আছে পাছৰ ইনফৰমেশ্যনখিনি পাছত দিম অ'কে গুড নাইট বাই তাৰ পাছৰে পৰা তেওঁ মোক ফোন কৰিলে মই অলপ চলপ কথা পাতো কিয় নাজানো পাহিবা তেওঁৰ ফোনটোৰ বাবে মই অলপ আগ্ৰহী হৈ পৰিলো তেওঁ প্ৰতিদিনে ফোন কৰে আৰু ময়ো কথা পাতো আমাৰ কেম্পত 12 দিন হৈ গ'ল আৰু ঘৰলৈ যাবলৈ সাজু হলো কিয়নো 4 দিনৰ পিছত আৰু শিলং যাব লাগিব কাৰণ মই আৰু প্ৰিয়ংকা সেকেন্ড কেম্পৰ বাবে সিলেক্ট হলো আমি লৰালৰিকৈ ঘৰলৈ গলো আৰু জানা পাহিবা সেইদিনা মই আৰু এটা কথাত হেপী হৈ আছিলো কাৰণ মই ডিম্পুক দেখা পাম আৰু ঘৰ গৈ মই সন্ধিয়া অলপ ওলাই আহিলো আৰু আমাৰ ঘৰৰ চাৰিআলিৰ চানালাটোৰ ওচৰতে ডিম্পু ৰৈ থকাৰ কথা আছিলে মই চাৰিআলি গৈ পাই ডিম্পুক ফোন কৰিলো আৰু ডিম্পুৱে পিছলৈ ঘূৰি চাবলৈ ক'লে পিছলৈ ঘূৰি চাই দেখা পাওঁ যে সেই স্কুলত থাকোতে টিউচনৰ সন্মুখত এদিন জুকোৱা ল'ৰাজন মই যাক গালি পাৰিছিলো সেইজনে মই তাৰ পৰা একো নোকোৱাকৈ ঘৰ গুচি আহিলো মই বহুত ভয় খালো কিয়নো মই এদিন সেই ল'ৰাটোক ইমান গালি পাৰিছিলো ইমান ধমকি দিছিলো আৰু সি আজি মোক ফোন কৰি লগ কৰিব বিচাৰিছে সি মোক বহুত ফোন কৰিলে বাট মই ৰিচিভ কৰা নাছিলো তেনেকৈ 2 দিনমান পাৰ হৈ গ'ল 3 দিনৰ দিনা মই তাৰ ফোনটো ৰিচিভ কৰিলো আৰু মই তাক ক'লো মোক যাতে আৰু কেতিয়াও ফোন নকৰে আৰু মই তাৰ ফোনটো ৰিজেক্ট লিষ্টত ভৰাই দিলো সো আল্টিমেটলি সেই ল'ৰাজন অইন কোনো নহয়
যাক ৰেশমাই এদিন ধমকি দিছিলে সেইজনে বাট দিছ ইজ ৰিয়েলি ষ্ট্ৰেঞ্জ মানে কাৰোবাক এনেকৈ পিছত পৰাটো নট একচেপ্টেবল বাট আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী পাহৰিব নোৱাৰা এটি স্মৃতি 93.5 Red FM বজাতে ৰহো Red FM Love Story Rj-Pahi Huide Super Hits 93.5 Red FM and welcome back to weekend special show Red FM Love Story মই সবনাৰ Rj-Pahi শুনি আছো আজি আমি পাহৰিব নোৱাৰা এটি স্মৃতি ৰেশমা বেগমৰ লাভ ষ্টৰী আগতে তেওঁ লিখিছে এদিন হঠাৎ মই কলেজৰ পৰা আহি থাকোতে ডিম্পুৱে লগ পালে আৰু বহুত সৰি কলে আৰু তাৰ ফোন নম্বৰটো ৰিজেক্ট লিষ্টৰ পৰা উলিয়াই দিব কলে মই তাক কেৱল জুৱা কৰি থাকিলো আৰু সি গুচি গল মোক প্ৰিয়ংকাই কলে যে নম্বৰটো ৰিজেক্ট লিষ্টৰ পৰা উলিয়াই দিবলৈ কিন্তু মই সেই সময়ত নুলিয়ালো ঘৰ আহি বহুত ভাবিলো আৰু ভাবি নম্বৰটো ৰিজেক্ট লিষ্টৰ পৰা উলিয়াই দিলো তাৰ অলপ পিছতে ডিম্পুৱে মোক ফোন কৰিলে মই তাৰ সতে অলপ সময় কথা পাতিলো আৰু কিয় নাজানো পাহিবা সেইবাৰ তাৰ লগত কথা পাতি মোৰ অলপ সময় ভাল লাগিল তাৰ পিছত আমি প্ৰতিদিনে কথা পাতো আৰু কিয় নাজানো কেতিয়াবা যদি ডিম্পুৱে ফোন নকৰে মোৰ বহুত বেয়া লাগে লাহে লাহে তেনেকৈ বহুত দিন আমি কথা পাতিলো এদিন হঠাতে ডিম্পুৱে মোক প্ৰপ'জ কৰিলে আৰু মইও বহু আনন্দৰে ইয়েছ কলো আমাৰ মাজত লাহে লাহে মৰম বাঢ়িব ধৰিলে ডিম্পুৱে মোৰ প্ৰতিটো কথা শুনে এদিন হঠাৎ মই গম পালো যে সি হেনো বেয়া বস্তু খায় আৰু মই সেই কথা গম পাই তাক ৰিকুৱেষ্ট কৰিলো আৰে তই একেটা কথাকে গালিয়ে পাই থাকিবিনে মই কৈছিলো নাখাওঁ বুলি হ'ল আৰু কি বিশ্বাস হ'ল তো থাকি যাব জুকাই বোলেতো মানে তোক মই জুকাইছিলো ল'ৰাই ছোৱালী জুকাই কিন্তু বেয়া ইণ্টেনশ্যনে তোক কিবা মই প্লেন কৰি জুকোৱা নাই ভাল হলো তোৰ নিচিনা এই কিবা খালে বেয়া হয় নি মোৰ হেবিট হোৱা নাই নহয় মই এৰি দিম আৰু তোৰ ওপৰত বিশ্বাস থাকিলেও মোৰ তোৰ সংগখিনিৰ ওপৰত একদম বিশ্বাস নাই তোৰ মোক সংগ ভাল দেখা নাই দে একো নাই হ'ব দে মই এৰি দিম চব ভাতিম দে তই যেনেকে ক তেনেকে সঁচাকে তোৰ প্ৰমিছ তই যেনেকে ক তেনেকে থাকিম হ'ব এইবোৰ চিন্তা কৰি নাথাকিবি এইবোৰ কথা উলিয়াই নাথাকিবি আজিৰ পৰা বাটো নিদিবি উলিয়াবলৈ হ'ব দে আমাৰ মাজত লাহে লাহে চব ভাল হ'ব ধৰিলে আমাৰ ৰিলেশ্যন প্ৰায় 1 year হৈ গল এদিন হঠাৎ ৰাতি ডিম্পুক মই ফোন কৰোতে ৱেইটিং পালো বহুত সময় মই ৱেইটিং পালো আৰু মই তাক সোধাত সি কলে কোনোবা ফ্ৰেণ্ড হয় মই তাৰ কথাত বিশ্বাস কৰি থৈ দিলো সেই দিনৰে পৰা মই তাক প্ৰায় ৱেইটিঙত পাওঁ আৰু বহু সময় ধৰি ৱেইটিং থাকে মোৰ আৰু তাৰ মাজত সেই কথাটো লৈ বহুতবাৰ কাজিয়াও হয় এদিন মোৰ ঘৰত তাৰ আৰু মোৰ কথা পাপায়ে গম পালে আৰু মোক বহুত খং কৰিলে আৰু মই সিদ্ধান্ত ললো যে মই ডিম্পুৰ লগত পলাই বিয়া হৈ যাম মই সেইখাৰ কথা কবলৈ তাক ফোন কৰিলো তাৰ ফোন আকৌ ৱেইটিং পালো মই বহুত দুখ পালো পাহিবা সেই সময়ত মই কি কৰো কি নকৰো হৈছিলো বহু সময় পিছত সি ফোন কৰাত মই তাৰ সতে কাজিয়া কৰিলো কিয় ফোন কৰি আছিলি ইমান ইৰিটেট হলি যে ইৰিটেট মানে দেখিছ ব্যস্ত আছো বাৰে বাৰে ফোন কেলে কৰি আছো ব্যস্ততাটো বহুত দেখিছো তোৰ আজিকালি মই ফোনত কথা পাতি থাকিলে বিজি পালে তই বাৰে বাৰে কৈ দিব নালাগে নহয় মইতো কল বেক কৰিম তো কৰিছো ন তই সেইটোতো চাব লাগে ন কাৰণটো মইতো কাৰণতে কথা পাতি আছো না সেইটোতো তই চাব লাগিব তই নেচালে কোনে চাব খুচমাই খুব কথা কোৱা হৈছ আজিকালি তইতো ভালকে কথা পাত মোৰে ভুল তোক মই ফোন কৰিবই নালাগিছে তইতো ইমান ব্যস্ত মানুহ হ'ব দে ব্যস্ত আছিলো আকৌ তই নাথাক নি ব্যস্ত ঠিকে মই কৈছো ন মোৰ ভুল তই তোক কলেজৰ চল জাগা মই তই ব্যস্ত নাথাক নি মইও থাকিম থাকিলে মই তোক টাইম নিদিকে নাথাকো না এতিয়া কি ক'ব লগা আছে ক এনে লাগি নাথাকিবি নালাগে দে ইমান ব্যস্ত মানুহ মই ফোন ৰাখো হ'ব দে মোৰ কাম আছে বাই ফোনটো কাটি দিয়াত সি আৰু মোক কল বেক নকৰিলে তেনেকৈ 5 দিন পাৰ হৈ গল আৰু মইও তাক ফোন কৰা নাছিলো ৰেশমা এইখিনিতে মই ক'ব বিচাৰিম যে প্ৰথমৰ পৰাই এই চিটুৱেশ্যনটি মই ভাল পোৱা নাই মানে কোনোবাই তোমাক ইমান বেছি ফ'ৰ্চ কৰিছে আৰু তাৰপিছত তুমি তেওঁৰ ৰিকুৱেষ্ট একচেপ্ট কৰিছা এণ্ড দেন ইউ ফেল ইন লাভ এণ্ড ছাডেনলি হি ষ্টাৰ্টেড ইগনৰিং ইউ কেতিয়াবা কি হৈ যায় লাইফত যেতিয়ালৈকে আপুনি নেপায় কিবা এটা বস্তু তেতিয়ালৈকে আপুনি সেই বস্তুটো খুব আগ্ৰহেৰে বিচাৰে যি টি কৰিব মন যায় সেই বস্তুটো পাবলৈ আৰু যেতিয়া সেই বস্তুটো আপোনাৰ জীৱনলৈ আহি যায় ইউ টেক ইট ফৰ গ্ৰান্টেড লাহে লাহে সেই বস্তুটোৰ বা সেই ব্যক্তিজনৰ প্ৰতি গুৰুত্বটো নোহোৱা হৈ যায় আৰু যেতিয়াই এইটো চিটুৱেশ্যন আহে ইটছ টাইম ডেট ইউ শুড টেক আ ষ্টেণ্ড মানুহৰ জীৱনত চব সহ্য কৰিব লাগে বাট কোনোবা যদি কাৰোবাৰ বাবে গ্ৰান্টেড হৈ যায় সেইটো কেতিয়াও সহ্য কৰিব নালাগে কাৰণ ইউ কেন নেভাৰ বি আ গ্ৰান্টেড থিং ইন এনিবডিজ লাইফ এভৰিবডি ইজ স্পেচিয়েল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী পাহৰিব নোৱাৰা এটি স্মৃতি 93.5 ৰেড FM বজাতে ৰহক Red FM
Love Story. Love Story. Rj-Pahi Huide. Super Hits 93.5 Red FM at Mouse Opener Huide Pahi. And welcome back to Weekend Special Show Red FM Love Story. আজি আমি শুনি আছো ৰেশমা বেগমৰ লাভ ষ্টৰী পাহৰি বনোৱাৰা এটি স্মৃতি। ইতিমধ্যে গম পালো যে ৰেশমাই ডিম্পুক যেতিয়াই ফোন কৰে তেতিয়াই ৱেইটিং পায় আৰু 5 দিন তেওঁলোকে ইজনে সিজনৰ লগত কথাই পতা নাই। আগলৈ তেওঁ লিখিছে, প্ৰায় এসপ্তাহমান পিছত ডিম্পুৰ ফ্ৰেণ্ড এজনক মই লগ পাইছিলো আৰু সি মোক সুধিলে, এই ৰেশমা, অহ ৰাজা, কি খবৰ? আছো আছো, তোমাৰ কোৱা, ভালে আছা? খবৰ আছো ভালে, তোমাৰ? ঐ ৰবা মোৰ খবৰ কৈ আছো। এই ডিম্পুৰ লগত তোমাৰ ব্ৰেকআপ হ'ল নেকি? ব্ৰেকআপ ডিম্পুৰ লগত নাইতো। কিয় কিয় সুধিলা? মানে তাক বেলেগ এজনী ছোৱালীৰ লগত দেখিলো মই। বেলেগ এজনী ছোৱালীৰ লগত? কেতিয়া? ক'ত? ময়ো সেইকাৰণে ভাবি মানে তাক সাধাৰণতে এনেকৈ নেদেখো ন, তোমাৰ লগতে দেখি আছো ইমান দিনে, কিন্তু হঠাৎ বেলেগ এজনী ছোৱালীৰ লগত দেখিছো, তাকো একেবাৰে হাতত হাত ধৰি গৈ আছে। নাই, আমাৰ ব্ৰেকআপ তেনেকে হোৱা নাই। মানে কাজিয়া লাগিছে, ন' ডাউট কাজিয়া লাগিছে অলপ, কেইদিনমানৰ পৰা মাতা মাতিও নাই, কিন্তু ব্ৰেকআপটো আমি কৰি পেলোৱা নাই। নহয়, সোধাৰ কাৰণে বেয়া নাপাবা দেই। নাই নাই, মই মানে তাক তেনেকৈ দেখিলো সেইজনী ছোৱালীৰ লগত, ভাবিলো তোমাৰ লগত ব্ৰেকআপে হ'ল নেকি। নাজানো নহয় কি হৈছে। ঠিক আছে দিয়া, মই তোমাৰ লগত বাৰু পাছত কেতিয়াবা কথা হ'ব বাৰু। ঠিক আছে দিয়া, বাই বাই। মই কথাটো গম পাই লগে লগে ডিম্পুক ফোন কৰিলো, বাট সি ৰিচিভ নকৰিলে। মই বহুত ফোন কৰিলো কিন্তু একো উত্তৰ নাপালো। প্ৰায় এমাহমান তেনেকৈ পাৰ হৈ গল। মই তাক বহুত ফোন SMS কৰিলো কিন্তু কোনো উত্তৰ নাপালো। তেনেকৈ দিনবোৰ পাৰ হ'ব ধৰিলে। সময়ৰ লগে লগে মই ডিম্পুৰ কোনো খবৰ নোপোৱা হলো। এদিন হঠাৎ মোৰ ফোনটো বাজি উঠিল। মই ফোনটো চাই দেখো নম্বৰটো ডিম্পুৰ হয় আৰু মই ফোনটো ৰিচিভ কৰিলো। হেল্ল' হেল্ল', কি কৰিছ? কোনে কৈছে? তই এতিয়া মোক চিনি নোপোৱা হলি নি? ডিম্পু। ডিম্পু? ইমান দিনৰ মূৰত? কচোন কি কথা আছে? কি খবৰ, ভালে আছ? আছো আৰু। ইমান দিনৰ মূৰত ফোন কৰিব লগা হ'ল যে? ফোন কৰিলো মানে মই কিবা এটা ৰিয়েলাইজ কৰিলো। চা, মই গম পাইছো মই ভুল কৰিলো। তেতিয়া মোৰো খং উঠি আছিলে আৰু বহুত প্ৰব্লেম কিছুমানত ফচি আছিলো। যিখিনি কথা শ্বেয়াৰ মই তোক সেই সময়ত কৰিব পৰা নাছিলো, বাট এতিয়া চল্ভ হৈছে আৰু মই ৰিয়েলাইজ কৰিছো মই তোৰ লগত ভুল কৰিলো। তই বেয়া পাই নাথাকিবি, আই এম চৰি। মই তোৰ লগত আৰু এনেকুৱা নকৰো, তই খালি বেয়া পাই নাথাকিবি মোক। কি হ'ল, তই মুখে মাত চাত নামাত যে? হ'ল? মোক ক'ব লগাখিনি ক'লো। ক'লি? ক'লো। এতিয়া ৰাখো, বাই। পাহিবা নাজানো মোৰ বহুত খং উঠিলে আৰু মই ফোনটো কাটি দিলো। সি মোক বহুত ফোন কৰিছিল। কলেজলৈ যাওঁতেও ৰাস্তাত বহুত বাৰ চৰি কৈছিল আৰু মই আকৌ এবাৰ তাক মাফ কৰিবলৈ বাধ্য হৈ গলো, কাৰণ মইতো তাক বহুত ভাল পাওঁ। লাহে লাহে আমাৰ মাজত আকৌ সকলোবোৰ ঠিক হ'ব ধৰিলে। আমাৰ মাজত ভাল পোৱা যিমান আছিল সিমান কাজিয়াও হৈছিল। মই HS ফাইনেল দিলো। মোৰ পৰীক্ষা ভাল হ'ল, প্ৰথম স্থান, 2টাত লেটাৰ পালো। আমাৰ ৰিলেশ্যনো প্ৰায় 2 years কমপ্লিট কৰিলে। সেইদিনা মোৰ মামাৰ জোৰোণ আছিল আৰু আমি সকলোবোৰ ঘৰলৈ যাবলৈ ৰেডি হলো। হঠাৎ মোক ডিম্পুৱে ফোন কৰি জোৰোণত যাব নালাগে বুলি কলে। পাহিবা আপুনিয়ে কওকচোন, মই ডাঙৰ ভাগিন হৈ কেনেকৈনো নাযাওঁ? মই তাৰ কথা নুশুনি জোৰোণলৈ গুচি গলো। বহু সময় ধৰি সিও মোক ফোন নকৰিলে আৰু ময়ো নাই কৰা। দিনটো পাৰ হৈ গল কিন্তু সি মোক ফোন এটাও নকৰিলে। মোৰ মনে নামানিলে। অৱশেষত সন্ধিয়া মই তাক ফোন কৰিলো আৰু ফোনটো আকৌ ৱেইটিং পালো। মই সন্ধিয়া 7:30 বজাৰ পৰা ৰাতিপুৱা 3 বজালৈকে তাক ফোন কৰিলো, বাট উত্তৰ নাপালো। সেই সময়ত মোৰ এনেকুৱা লাগিছিল মই যেন কিবা কৰি পেলাওঁ। কি কৰো কি নকৰো কৰি বহুত কষ্টৰে ৰাতিটো পাৰ কৰিলো। মোৰ ফোনটো প্ৰায় ৰাতিপুৱা 10:30 মান বজাত বাজি উঠিলে আৰু মই দেখিলো ডিম্পুৰ ফোন। সি মোক ফোন কৰি কলে যে তাক হেনো আজিৰ পৰা মই ডিষ্টাৰ্ব কৰিব নালাগে। হেল্ল' হেল্ল', চা বাদে একো নকওঁ, ক। তোক মই ফোন কৰি আছিলো ৰাতিৰ পৰা। মই একো নকওঁ, কি ক'ব লগা আছে? মানে মানে তই ফোন কৰি যে আছিলি গোটেই ৰাতি। কি হৈছে তোৰ কচোন? সেইদিনা ৰাজাক ৰাস্তাত লগ পালো। মই তোক এটা কথাই ক'ম, তই মোক ফোন কৰি নাথাকিবি। তোলৈ এনে ফোন কৰিছিলো, তই দিনাখন তই কেনেকে মোক বিহেভ কৰিলি, লেভেল দিলি, বছ এতিয়া মোৰ তোৰ লগত কথা নাই। আৰু তই ফোন নকৰিলে মই ভাল পাম, তই ফোন কৰিলে মই ডিষ্টাৰ্ব হওঁ, বহুত ডিষ্টাৰ্ব। ফোন নকৰিবি। তই মোক আজি তেনেকে ক'ব পাৰিলি? আজি বা কিমান বছৰৰ আগত তই মোক ফোন কৰি পাগল কৰা নাছিলি? আকৌ নিচিনা তোৰো নাই মোৰো নাই। তই এনেকে বদলি গলি? ডিম্পু, মই তোক ভাল পাওঁ। তই মোক ভাল পাওঁ, ময়ো তোক ভাল পাইছিলো, কিন্তু তইতো মোক ফোন নকৰাকে এমাহ থাকিব পাৰিলি। তোৰ মাজত দম হৈছিলে, তই মোক এটা ফোন নকৰিলি কিয়? মোলৈ বাট চাই আছিলি নেকি?
তোৰ ফোন সদায় ৱেইটিংত থাকে তই সেইটো বস্তু কিয় নক কি ফোনটো তোৰ লগত কথা পাতিবলৈ ফোন লৈছিলো নি আৰু তই দুটা কথা নকবি তই এফালে মোৰ ফোন উঠাও ফোন ৱেইটিংত ৰাখ মই তোক ফোনত নাপাওঁ মই তোক কেনেকে কণ্টেক্ট কৰিম কচোন তই কিবা এটা কাৰণতে আজিয়ে ফোন কৰিছিলি ইমান অট'মাহে তই 1 মাহ ওপৰ হৈ গ'ল তই ফোন কৰিব নোৱাৰিলি তই বেছি চা মোক এইবোৰ কৈ নাথাকিবি মই বিৰাট বেয়া পাওঁ এনেই মোৰ আজি বহুত ডিষ্টাৰ্ব হৈ আছো তই ফোন ৰাজা প্লিজ ফোন থ বাই বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে সময় লৈ যা অতীতক পোহৰৰ দিশে সময় কৈ যা জীৱনক ভাষা ৰদালিৰে কথাটো শুনি মই কি কৰো কি নকৰো হৈ পৰিলো পাহিবা একেবাৰে ভাঙি পৰিলো মই বহুত কান্দিলো মোক মোৰ ফ্ৰেণ্ড প্ৰিয়ংকাই বহুত বুজালে সময়ৰ লগত মই জীয়াই থাকিবলৈ শিকিলো কিন্তু এনেকুৱা এটা দিন নাই যেটো সময় মই ডিম্পুক মনত নকৰো তেনেকৈ 6 মাহ পাৰ হৈ গল তাৰ কোনো খবৰ নাপালো Well, যিদৰে মই প্ৰথমতেই কলো ডিম্পুৰ লাইফত আচলতে ৰেশমা টেকেন ফৰ গ্ৰান্টেড হৈ গল আৰু সেই কাৰণে ইমান অসন্মান কৰিবলৈ আৰম্ভ কৰিলে আৰু ৰেশমা ইট ৱাজ আ সাইন যে ইউ কুড হেভ টেকেন আ ষ্টেণ্ড বাট তুমি ষ্টেণ্ড নললা তুমি সৰু হৈ দিলা উইক হৈ পৰিলা সো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী 93.5 Red FM बजाते रहो Red FM Love Story Rj-Pahi Huide Super Hits 93.5 Red FM on Mouse Opener Huide Pahi and welcome back to Weekend Special Show Red FM Love Story Aji ami khuni asu Reshma Begumor Love Story Pahuri Bonwara Eti Smriti Agole teo likhise edin hothat মোৰ ফোনটো বাজি উঠিলে আবেলি প্ৰায় 4:30 মান বজাত হেদিনা আছিল ৰমজান মাহ মই ইফতাৰ বনাই থাকোতে মায়ে মাহিক কৈ আছিল যে ডিম্পুৱে বিয়া পাতিলে সেই সময়তে ফোনটো বাজি উঠিলে মই ফোনটো ৰিসিভ কৰিলো হেল্ল হেল্ল ৰেশমা নেকি কোনে কৈছে মই ডিম্পুৰ ৱাইফ ও মা ৰেশমা পৰি গ'ল হেৰি কি ফোন এটা আহিছিলে পানী অকণ আনকচোন এই ৰমজান মাহত এইবোৰ কি হ'ল পানী অকণ দিয়ক মই যেতিয়া মোৰ সেন্স উভতাই পালো মোৰ কাষত মই মোৰ সৰু ভণ্টিক দেখিলো আৰু তাইক দেখি মোৰ বহুত দুখ লাগিল আৰু তাইক ধৰি ধৰি মই বহুত কান্দিলো পাহিবা মই তাক বহুত ভাল পাইছিলো মই ভবা নাছিলো যে সি এনেকুৱা এটা কাম কৰিব বুলি মোক ঘৰৰ পৰা মোৰ সকলো মানুহে মোক বুজালে আৰু ময়ো লাহে লাহে থিয় দিবলৈ চেষ্টা কৰিলো জানা পাহিবা সি তাৰ ফ্ৰেণ্ডছখিনি কৈছিল সি হেনো মোক হুট পুৰালে মই যে তাক স্কুলৰ সময়ত তাৰ ফ্ৰেণ্ডছৰ আগত ধমকি দিছিলো সেইবাবে কোনে বাৰু তেনেকৈ হুট পূৰণ কৰে বাৰু কওকচোন পাহিবা 2 বছৰ এটা মিছা মৰম দি সি বিয়াৰ কেইদিনমান পাছত মোক বহুত অশান্তি দিলে ফোন কৰি ৰাস্তাত আগভেটিও বহুত অশান্তি দিছিলে সো ফাইনেলি কথাটো ৰিভিল হ'ল যে ডিম্পুৱে এই কামটো কিয় কৰিলে ইট ৱাজ হিজ ৰিভেঞ্জ I would request everyone listening to Red FM Love Story right now. Please, love or revenge ketiao na thake. You cannot do anything wrong if you love someone. Apuni jodi karobak bhal pai, teok apuni hurt kora kotha tu kenekoi bhabibo pare. Break up hobo pare, kajia hobo pare, beya kajia hobo pare, eri thoi gusi jabo pare. But revenge, ei kotha tu bhabiboi nwari. Apuni jodi karobak bhal paisile ba bhal pai, teor beya tu apuni ketiao koribo nware. Right? Or I would request যদি আপোনাৰ মনত কেতিয়াবা এনেকুৱা আহেও that you want to take a revenge, please don't. Revenge লৈ নিজৰ প্ৰেমক তল নেপেলাব. In fact, তেওঁৰ ভালটো বিচাৰি আপোনাৰ প্ৰেমক এটি বেলেগ পৰ্যায়লৈ লৈ যাব. Well, আৰু কিছু কথা লিখিছে ৰেশমাই মই পঢ়িম. So stay tuned and 93.5 Red FM बजाते रहो. Red FM Love Story Rj-Pahi Huide Super Hits 93.5 Red FM ত শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story মই স্বপ্নৰ সৈতে পাহি শুনি আছো আজি আমি ৰেশমা বেগমৰ লাভ ষ্টৰী পাহৰিব নোৱাৰা এটি স্মৃতি আগলি তেওঁ চিঠিখনত লিখিছে সি যোৱা বছৰৰ 27 জানুৱাৰী 2016 চনৰ তাৰিখে মোৰ কলেজৰ সন্মুখতো মোক বহুত অভদ্ৰামী কৰিছিল সি মোক জীয়াই থকাৰ অশান্তি কৰিছিল মই হেনো তালৈ বিয়া হ'ব লাগে
সি মোক পাহৰিব পৰা নাই সি মোৰ ভাল পোৱা মৰম এতিয়াহে বুজি পাইছে সি এই কথাটো কৈ তাৰ ৱাইফকো অশান্তি কৰিছিল সি তাৰ ৱাইফক এৰিও দিবলৈ লৈছিল তাৰ ৱাইফে মোক ফোন কৰি বহুত খঙো কৰিছিল কেতিয়াবা তাক বুজাবলৈও মোক ৰিকুৱেষ্ট কৰিছিল নেজানো পাহিবা সি কিয় মোৰ লগত এনেকুৱা কৰিছিল আগতে যেতিয়া মই তাৰ অবিহনে জীয়াই থকাটো সম্ভৱ নাছিলে সি তেতিয়া মোক এৰি গ'ল আৰু সকলোকে কৈ ফুৰিছিল যে সি সুত পূৰণ কৰিলে আৰু এতিয়া যিহেতু মই নিজক বহু কষ্টত থিয় কৰি জীৱনত আগবাঢ়িবলৈ শিকিলো সি আকৌ মোৰ জীৱনত উভতি আহিবলৈ চেষ্টা কৰিছে জানা পাহিবা মই তাক আজিও বহুত ভাল পাওঁ হয়তো আগলৈও পাই থাকিম কিন্তু সি কৰা অশান্তিটো মই কোনো দিনে পাহৰিব নোৱাৰো তাৰ পৰা আঁতৰি মই বহু দূৰ আহিলো সি কোনোদিনে মোক আৰু বিচাৰি নাপায় জানা পাহিবা শুনিছো তাৰ হেনো এটা ল'ৰাও হ'ল মই তাক বহুত ভাল পাওঁ পাহিবা কিন্তু তাৰ এটা কথা মোৰ মনত সদায় প্ৰশ্ন হৈ ৰৈ গ'ল সি যদি মোক ইমানেই ভাল পাইছিল তেনেহলে সি মোক কিয় এৰি গ'ল কিয় তাৰ ফ্ৰেণ্ডছক সুত পূৰণ কৰা কথাটো ক'লে আজিও বুজি নাপালো এতিয়া মই তাৰ অবিহনে জীয়াই থাকিবলৈ শিকিলো মই সদায় দুৱা কৰো সি যাতে সুখত থাকক কাৰণ মোৰ ওচৰত তাৰ বাবে কেৱল দুৱাহে আছে অধিকাৰ নাই এইটোৱে আছিলে মোৰ জীৱনৰ এটি পাহৰিব নোৱাৰা স্মৃতি এই কাহিনীটোৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰো যে মই তাক ভাল পাওঁ কিন্তু মই তাৰ কেতিয়াও হ'ব নোৱাৰো 4টা জীৱন মই শেষ কৰিব নোৱাৰো সি সুখত থাকক সেয়াই মই সদায় বিচাৰো শেষত ক'ব বিচাৰো পাহিবা দুৱা কৰো আপোনাৰ এই প্ৰগ্ৰামটো জনপ্ৰিয়তা আগলৈ আৰু বহুত বেছি বাঢ়ি যাওক আৰু আমি আপোনাৰ মিঠা মাতত কাহিনী শুনি থাকিব যেন পাম ইতি আপোনাৰ মৰমৰ ভণ্টি ৰেশমা বেগম Well, Reshma, first of all, thank you so much for sharing your love story. Hosakoi tumar love story to khubei roller coaster ride. But eta kotha monot rakhiba. June tumak honman nokore, he manojone tumak bhalu napai. Karon bhal puar bahireo honman to khub dorkari. So next time when you fall in love or when someone falls in love with you, please remember je duyojone duyojonok jate honman kora. This was a chapter in your life. Chapter ti close hol, kitabkhon bondho kora. এখন নতুন কিতাপ মেলা one bad story doesn't mean end of your life is all about different stories এই চ্যাপ্টারটি শেষ আৰু মনত পেলাই নাথাকিব